আপনি নিজে স্টাডি করকচোন আমিতো আমাকতো রিপোর্ট দি আছে সবে দি আছে পুলিশে জানে সবে জানে দুদিন আগত প্রমিলা রানী বাইদেউ আহি কৈছে যে ট্রাইবেল বেলেন্ড ব্লকত থাকিবলৈ মাটিৰ কোনো অধিকাৰ নালাগে আমি কাগজ নালাগে এনে থাকিব পাৰি এইটো এটা কথা নেকি আমি ট্রাইবেল মানুহ বেলেন্ড ব্লকত আমি থাকো কিন্তু আমাকতো কাগজ লাগিব তো পেপাৰ নহলে কেনেকৈ থাকিব ইয়াৰ আগত কেদিনমান আগত তেখেতসকলৰ আৰু বহুত লিডাৰ আহি গল কোটাই কোকৰাঝাৰৰ পৰা আহি আছে ইয়াৰ ৰাইজেটো সাদা সিধা ৰাইজ ইয়াৰ ৰাইজে ইয়াৰ এই ৰাইজক মানে ইহঁতৰ অধিকাৰটো সৰ্বকৰি কোনো একো নকৰে ময়ো বড়ো মানুহ মই নিজে বড়ো ল'ৰা হৈ পেলাই কোনোবা এজন বড়ো মানুহৰ মাটি বাৰীটো ক্ষতি হওক এইটো মই চিন্তা কৰিম নেকি স্যার মিত্রতা কেনেকৈ হ'ব এবাৰ কি কৈছে বিজেপিৰ লগত আপোনালোকৰ মিত্ৰতা হ'বনে স্যাৰ চাওক ইয়াৰ ওপৰত মই বহুত বেছি কথা ক'ব বিচৰা নাই নিৰ্বাচন খেলাৰ কাৰণে নিজে নিজে প্ৰিপাৰেশ্যন কৰি আছে চবে নিজে নিজে কৰিব বহুতবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াৰ ওপৰত ক'লে বহুতবাৰ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও ক'লে আমাৰ পৰাও বহুতবাৰ ক'লোঁ গতিকে নিৰ্বাচনটো হ'ব ছেপ্টেম্বৰত আৰু 4 মাহ আগৰ পৰা আমি ইমান নিৰ্বাচনক লৈ অস্থিৰ হৈ যাওঁ এই 4 মাহ আমাৰ কাম কৰাৰ পৰিৱেশে নাথাকে সো আগতে কাম কৰি লওঁ আজি ইয়াতে আহি পেলাই আমি 1245 ঘৰত পৰিয়ালক মাটিৰ অধিকাৰ দিলোঁ আৰু আহি 1500ক দিম তেনেকা বহুত কাম কৰি আছোঁ গতিকে নিৰ্বাচনৰ টাইমত ইলেকশ্যন কমিশ্যনে ভাল এটা সময় দিছে যে 1 মাহ এই 1 মাহত যিমান হুলস্থুলে কৰি থাকক ইলেকশ্যনৰ সময়ত ভাষণ দিয়ক আপুনি ক্ৰিটিচাইজ কৰক কাকবা কোনোবা গালি পাৰক কিবা কৰক বেয়া ফটো ওলাই দিয়ে কিবা ভিডিঅ' ওলাই দিয়ে যি কৰে 1 মাহত কৰি থাকক আৰু 3টা মাহ কিমান লছ কৰোঁ এই 3টা মাহত কাম কৰোঁ আমি বড়োলেণ্ডত আগত 30-40 বছৰ ইমান ক্ষতি হৈ গ'ল যে বিভিন্ন সংগ্ৰাম বিভিন্ন পৰিৱেশৰ নামত এতিয়া আমি এটা মিনিটো মানে আমি শেষ কৰিব নোৱাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সবকো কৈ দিছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগিব 2047 চনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্গেট কৰিছে যে অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হ'ব লাগিব গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা বহুত মুখ্যমন্ত্ৰী আহিল গ'ল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ভিজন এটা ৰাইজৰ আগত দাঙি ধৰিছে আৰু সেই ভিজনটো ফুলফিল কৰিবলৈ তেখেতে কামখিনি কৰি আছে যে আজি যেনেকৈ নহওক অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব আৰু অসমখনে বেলেগৰ পৰা ধাৰ লোৱা ৰাজ্য হ'ব নালাগে অসমৰ পৰা দিব পৰা এখন ৰাজ্য হ'ব লাগে সো আজি এনেকুৱা এটা সুন্দৰ পৰিৱেশত বড়োলেণ্ড অঞ্চলটো ৰাজনৈতিকভাৱে 10টা কথা কৈ কিয় উত্তপ্ত কৰি ৰাখিব লাগে মই বিচাৰিছোঁ সুস্থ হৈ থাকক ইলেকশ্যন ওচৰত আহিলে আপুনি যিমান যি হাল্লা কৰে জিন্দাবাদ মুৰ্দাবাদ যিমান দিয়ে দি থাকক থেংক ইউ